নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ অন্য এক নতুন ভিডিঅ'। এই ভিডিঅ'টোত মই আজি আপোনালোকক ক'ম যে আপোনালোকে অলা বা উবেৰ কেব বুক কৰি পেলাই শ্বিলং বা চেৰাপুঞ্জীলৈকে আপোনালোকে যাব পাৰিব নে নোৱাৰিব, সেই বিষয়লৈ মই আজি ভিডিঅ'টোত আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাই থাকিব, নহ'লে আপোনালোকে গোটেইখিনি কথা আপোনালোকে গম নাপাব। গতিকে আহক তেনেহ'লে মূল ভিডিঅ'টোলৈ আমি আগবাঢ়োঁ। এতিয়া প্ৰথম কথা হ'ল, যেতিয়া আপোনালোকে শ্বিলং বা চেৰাপুঞ্জী যাম বুলি ভাবি পেলাই যেতিয়া কেব এখন বুক কৰে, কেবখনটো বুক হৈ যায়। আপোনালোকৰ ট্ৰিপ ৰিকুৱেষ্টটো একচেপ্ট কৰি লয় চালকজনে। ট্ৰিপ ৰিকুৱেষ্টটো যেতিয়া একচেপ্ট কৰি লয় চালকজনে, তাৰপিছত আপোনালোকে যেতিয়া সোধে যে আপুনি ক'ত যাব, যেতিয়া আপুনি ক'ব যে মই শ্বিলং বা চেৰাপুঞ্জীলৈকে যাম বুলি, তেতিয়া হয়তো চালকজনে ট্ৰিপটো কেঞ্চেল কৰি দিয়ে বা আপোনাক হয়তো ক'ব যে আপুনি ট্ৰিপটো কেঞ্চেল কৰি দিয়ক। গতিকে এনেকুৱা কি কাৰণ আছে যে চালকজনে যাবলৈ অমান্তি হয় বা ট্ৰিপটো কেঞ্চেল কৰি দিবলৈ কয়? গতিকে সেই বিষয়লৈ মই আজি এই ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক ধুনীয়াকৈ, গোটেইখিনি কথা আপোনালোকে বুজি পাব। এতিয়া প্ৰথম কথা হ'ল, আপুনি বুক কৰাৰ পিছত আপোনাৰ কাৰণে যিখন গাড়ী বুকিং হৈছে, সেই গাড়ীখনত 3 ষ্টেট পাৰ্মিট আছেনে নাই? কাৰণ কিয়, যিখন গাড়ীত 3 ষ্টেট পাৰ্মিট নাই, সেই গাড়ীখন আপোনাক লৈ পেলাই শ্বিলং বা চেৰাপুঞ্জীলৈকে লৈ যাব নোৱাৰে, প্ৰথম কথা। আৰু গুৱাহাটীত আপোনাৰ 90% গাড়ীতে 3 ষ্টেট পাৰ্মিট নাই, কিছুমান গাড়ীতহে আপোনাৰ 3 ষ্টেট পাৰ্মিট আছে। গতিকে যিসকল গাড়ীত 3 ষ্টেট পাৰ্মিট নাই, পাৰ্মিট নথকাৰ পিছতো অলা আৰু উবেৰ কোম্পানীয়ে যেতিয়া আপোনাৰ ট্ৰিপ ৰিকুৱেষ্টটো সেই গাড়ীখনত লগাই দিছে, মানে পাৰ্মিট নথকা গাড়ীখনত, 3 ষ্টেট পাৰ্মিট নথকা গাড়ীখনত যেতিয়া আপোনাৰ ভাড়াটো লগাই দিছে, গতিকে সেইখন গাড়ী আপোনাক লৈ পেলাই শ্বিলং বা চেৰাপুঞ্জী লৈ যাব নোৱাৰে। কাৰণ কিয়, আপোনালোকেও গম পায় যে পাৰ্মিট নোহোৱাকৈ যদি বেলেগ এটা জেগাত যায়, তাৰে যদি MVI বা আপোনালোকৰ পুলিচে যদি গম পায় কথাটো, সেই ড্ৰাইভাৰজনক বহু টকা ফাইন কৰাই দিব। গতিকে প্ৰথম কাৰণ, সেই কাৰণত চালকজনে শ্বিলং ট্ৰিপ কেঞ্চেল কৰে। আৰু 2 নম্বৰ কাৰণ হৈছে, শ্বিলং ট্ৰিপটোৰ বাবদ যিখিনি অলা বা উবেৰে যিখিনি পইচা দিছে চালকজনক, সেই পইচাখিনি চালকজনৰ হাতত লাষ্টত একো নাথাকে। গতিকে মই থুলমূল এটা হিচাপ কৰি থৈ দিছোঁ, গতিকে হিচাপটো মই আপোনালোকক কৈ আছোঁ। চাওক, আপোনালোকৰ ট্ৰিপটো যেতিয়া আপোনালোকে বুক কৰে, চালকজনক আপোনাক দেখুৱাব 3,500 টকা গুৱাহাটীৰ পৰা মানে শ্বিলঙলৈকে। 3,500 টকা যেতিয়া গুৱাহাটীৰ পৰা শ্বিলঙলৈকে যেতিয়া ভাড়াটো দেখুৱাব, আপুনি ইয়াৰে চাব 1,050 টকা অলা বা উবেৰে কমিশ্যন হিচাপে কাটি ল'ব। গতিকে যেতিয়া 1,050 টকা কাটি ল'ল, আপোনাৰ হাতত থাকিলে 1,450 টকা। 1,450 টকা ৰাস্তাত আপোনাৰ টোল টেক্স আছে, টোল টেক্সত ধৰি ল'লোঁ 200 টকা কাটি গ'ল, থাকি গ'ল 1,250 টকা। 1,250 টকাৰ ধৰি লওক 700 টকা যাওঁতে আপোনাৰ তেলৰ খৰচা গ'ল, থাকিলে 550 টকা। তাৰ মানে আপোনাক লৈ গুৱাহাটীৰ পৰা মই যেতিয়া শ্বিলং যাম, মোৰ হাতত 550 টকা থাকিব। এতিয়া ৰিটাৰ্ণ ট্ৰিপ যেতিয়া মই নাপাম, মই আকৌ 700 টকাৰ তেল ভৰাব লাগিব। পাইছিলোঁ মই 550 টকা, ৰিটাৰ্ণ আহোঁতে যদি মই 700 টকাৰ তেল ভৰাব লাগিব, মোৰ উল্টাকৈ 250 টকা মই পকেটৰ পৰা দিব লাগিব। গতিকে কোন ড্ৰাইভাৰ আছে যে 250 টকা উল্টা পকেটৰ পৰা ভৰি পেলানি ভাড়া মাৰিব বা শ্বিলং ট্ৰিপ মাৰিব? গতিকে এতিয়া কিছুমান গাড়ীয়ে আপোনাৰ শ্বিলং লৈ যায়, যিবোৰ গাড়ী ধৰক আপোনাৰ শ্বিলঙত চেনেল আছে, ধৰক গুৱাহাটীৰ পৰা লৈ গ'ল আৰু শ্বিলঙৰ পৰাও ৰিটাৰ্ণ আহোঁতে তেওঁলোকে ভাড়া লৈ আহিব। যদি শ্বিলঙৰ পৰা এটা ভাড়া লৈ আহিব পাৰে, তেনেহ'লে তেওঁৰ হাতত বাচিব, যাওঁতে 550 টকা বাছিল, আহোঁতে 550 টকা, টোটেল 1,100 টকা ড্ৰাইভাৰজনৰ হাতত থাকিব। কিন্তু আমাৰ গুৱাহাটীত যিবোৰ কেব চলি আছে, বেছিখিনি কেব ড্ৰাইভাৰসকলৰ শ্বিলঙৰ লগত কোনো মানে সিমান এটা ভাল সম্পৰ্ক নাই বা চিনাকি নাই। গতিকে চিনাকি নোহোৱাৰ কাৰণত ইয়াৰে পৰা যেতিয়া ট্ৰিপটো শ্বিলঙলৈ লৈ যাব, তাতে আমি ষ্টেণ্ড কৰিবও নোৱাৰোঁ বা পটককৈ আমি ভাড়া বিচাৰিও নাপাওঁ। গতিকে তেনে ক্ষেত্ৰত কি হয়, চালকসমূহ খালী গাড়ী আপোনালোকৰ শ্বিলঙৰ পৰা গুৱাহাটীলৈকে আহি যাব লগা হয়। যেতিয়া খালী গাড়ী শ্বিলঙৰ পৰা গুৱাহাটীলৈকে আহিব লগা হৈ যায়, তেতিয়া আকৌ 700 টকা নিজৰ পকেটৰ পৰা যেতিয়া তেল ভৰাব লাগিব গাড়ীখনত, তেতিয়া 250 টকা এটা নিজৰ পকেটৰ পৰা গুচি যাব। গতিকে সেইকাৰণে চালকসমূহে শ্বিলঙত বিশেষকৈ অনলাইন ট্ৰিপ লৈ পেলাই নাযায় বা যাব নোৱাৰে, কোনো পধ্যেই যাব নোৱাৰে। 2 নম্বৰ কাৰণ হৈছে সেইটো। গতিকে আপোনালোকে যদি শ্বিলং বা চেৰাপুঞ্জী যাবলৈ হয়, তেনেহ'লে আপোনালোকে
অন্য যিবোৰ আপোনাৰ ষ্টেণ্ডৰ গাড়ী আছে সেইবোৰে বুক কৰি আপোনালোকে যাব লাগিব, বা অলা বা উবেৰত যদি আপোনালোকে ট্ৰিপটো লাগিছেও তেনেহ'লে আপোনালোকে অফলাইন কৰিয়ে নিব লাগিব, কাৰণ অনলাইনততো চালকজনে কোনো পধ্যেই যাব নোৱাৰে। আৰু অলা বা উবেৰে যিটো ভাড়া দেখুৱায় সেইটো ওৱান ছাইড ভাড়া দেখুৱায়, মানে যদি আপুনি গুৱাহাটীৰ পৰা শ্বিলং যাব, গুৱাহাটীৰ পৰা শ্বিলং যোৱাৰহে ভাড়া দিব, অহাৰ ভাড়াটো নেদেখুৱায়। গতিকে আহোঁতে যদি খালী গাড়ীখন আহিব লগা হৈ যায় তেনেহ'লে চালকজনে নিজৰ পকেটৰ পৰা পইচা ভৰিব লাগিব। গতিকে সেই কাৰণতে চালকসমূহে শ্বিলং বা চেৰাপুঞ্জী ট্ৰিপ বুলি ক'লে বা মেঘালয় ট্ৰিপ বুলি ক'লে ট্ৰিপটো কেঞ্চেল কৰি দিয়ে, বা আপোনাক বা পেচেঞ্জাৰক ট্ৰিপটো কেঞ্চেল কৰি দিবলৈ অনুৰোধ কৰে। আৰু বহুত মই পেচেঞ্জাৰ দেখিছোঁ আৰু মই নিজে পাইছোঁ, যেতিয়া গাড়ীখন তেওঁলোকে বুক কৰে, বুকিং হৈ যোৱাৰ পিছত তেওঁলোকে ট্ৰিপটো কেঞ্চেল কৰিবলৈ নিবিচাৰে। তেওঁলোকে উল্টাই কয় যে ট্ৰিপটো লাগিছে, কোম্পানীয়ে লগাই দিছে, কিয় নাযাবা তোমালোকে। তেওঁলোকে কথাটো বুজি নাপায়। কথাটো কোৱাৰ পিছতো কিছুমানেতো ভাল মানুহ আছে, বুজি পায়, তেওঁলোকে লগে লগে ট্ৰিপটো কেঞ্চেল কৰি দিয়ে। কিন্তু কিছুমান মানুহ এনেকুৱা আছে, তেওঁলোকে গোটেইখিনি কথা গম পায়, গোটেইখিনি চালকজনে বুজাই দিয়াৰ পিছতো তেওঁলোকে ট্ৰিপটো কেঞ্চেল কৰিবলৈ তেওঁলোকে মানে অমান্তি হয় বা কৰিব নিবিচাৰে। গতিকে সেইটো কাৰণে মই আজি ভিডিঅ'টো সকলোকে জনাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ, যে সকলো ৰাইজকে মই জনাইছোঁ যে আপোনালোকে যদি শ্বিলং বা চেৰাপুঞ্জী যাবলৈ হয়, অলা বা উবেৰ কেব যদি আপোনালোকে বুক কৰে, চালকজনে যদি কয় যে মোৰ পাৰ্মিট নাই, আপোনালোকে তেনেহ'লে ট্ৰিপটো কেঞ্চেল কৰি দিব। কাৰণ কিয়, পাৰ্মিট নোহোৱাকৈ কোনো পধ্যে আপোনালোকক শ্বিলং বা চেৰাপুঞ্জীলৈকে চালকজনে লৈ যাব নোৱাৰে। গতিকে সেইখিনি কথা ক'বৰ কাৰণে মই আজি ভিডিঅ'টো বনাইছিলোঁ। গতিকে মোৰ উদ্দেশ্য সেইখিনিয়ে আছিলে যে আপোনালোকে গম পাওক কথাখিনি, যে যিসকল কেবত শ্বিলং বা চেৰাপুঞ্জী ট্ৰিপ লাগিলে বুলি যে গাড়ীখন যাবই লাগিব বা যাব পাৰিবই, তেনেকুৱা ধৰণৰ কোনো কথা নহয়। চালকসমূহৰো বহুত প্ৰব্লেম থাকে। গতিকে এইখিনিয়ে মোৰ ক'ব লগা আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। গতিকে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি থাকিলে আমাৰো ভিডিঅ' বনাবলৈ ভাল লাগে। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।